हेलो हाय गुड मर्निंग সকলোকে আৰু আপোনালোকক পুনৰ এবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি এটা গা পা ধুই আজৰি হৈ গলো এতিয়া আমি যাম বিপুৰীয়া মানে বিপুৰীয়াত কিনো কৰোঁ হেতুকে আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ তেতিয়া হলে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আমি এতিয়া ওলালো হাই গৈ ওলাই মেলি আমি এতিয়া ৰখি আছো কেবিৰত চাৰিআলি হয়নে কেবিৰত চাৰিআলি কেনেকৈ তুমি দেখাই দিয়া চাওঁ মোক দেখাই দিয়া তুমি কৈ দিয়া ঘৰৰ পৰা কি খাই আহিলা কৈ দিয়া কৈ দিয়া আৰু এতিয়া ক'ত কি খাবা কৈ দিয়া আমাৰ এইফালে বিজি মানুহ এইফালে এইবিলাক পানী চাওক পানী কি এইফালে আছে এইখন স্কুল কিবা এটা হয় চাগে দেই শুকাব এতিয়া ৰ'দটো দিছে আৰু পালোহি এতিয়া ঘৰ কচু কি কচু এইফালে পানী নিদিয়া কিমান বাচি আছে এইটো মৰি গৈছে হয় নাই ধুনীয়া হৈছে আৰু ঘৰটোতো বহুত লেতেৰা হৈ আছে বাৰু মানুহ নথকা ঘৰ যিহেতু ইয়াতে খালি আমি বনাবলৈ আমাৰ এনেই আছে মোটামুটি বস্তু বনাই খাব পৰাকৈ গতিকে ভাতটো ইয়াতে খাম আমি ভাত চাত খাই পেলাই যামগৈ আৰু মাছখিনিত এইফালে কৰি আছোঁ মাছ ফ্ৰাই তাৰপাছত দি আছোঁ সৰিয়হ কিমান পাৰে নাজানো এনেকৈ বনাই পেলাই খাম আৰু এতিয়া ভাত পানী বনাই আজৰি হৈ গ'লোঁ তাৰপিছত এতিয়া খাব লাগে আৰু যাব লাগে বহুত গৰম উঠিছে ইয়াত কৈ দিয়ক আমি ক'লে গৈ আছোঁ কৈ দিয়ক আমি বাঁহৰ গাছ কাটিবলৈ গৈ আছোঁ এইফালে পথাৰ চেনেল খুলি থৈ যাব লাগিব এটা খুলি থৈ যাওঁ ন সোমাব লাগিব ইয়াত মাছ ওলাইছে নাই অঁ এইফালে এইবিলাক হেৰি কি বুলি কয় এই কঠীয়া বহুত দূৰ অতিক্ৰম কৰি আমি পাইছোঁহি আমাৰ কি কয় এইটো কি স্থান লক্ষ্যস্থান নাই মানে সেই এটা বাঁহৰ গাছ বুঢ়া হ'লেতো আৰু এইটো কি কাটিব পাৰি নাই এইখন ল'ব নাই মই এটা গতলৈ মন নাই এইফালে আকৌ বাগাছ নাপাই এতিয়া ঢেকীয়া বুটলিছে ক'ব লাগিব ঢেকীয়া আছে আছে এয়া থেকেৰা আৰু এইজোপা হ'ল থেকেৰা গছ ওপৰত নাই একো থেকেৰা এইফালে গৈ আছে সাপ খেদি এইকেইটা দেখিবলৈ দেখোন বহুত ধুনীয়া মই থেকেৰা আজি প্ৰথম এনেকৈ দেখিছোঁ শুকাই থকাটো দেখিছোঁ বাৰু এনেকুৱাটো প্ৰথম দেখিছোঁ আজি ভিডিঅ' কৰিবলৈ জংঘলত সোমাই গৈছোঁ যাওক বুঢ়া নাই নহয় এইটো অঁ হ'ব কৰিছোঁ অঁ তাৰ সেইফালে আৰু এটা আছে সৰু সেই সৰু এটা লৈ যাওঁ বইল কৰি খামচোন ভিডিঅ'টো পথাৰৰ পৰা শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পায় তেতিয়াহ'লে আজিলৈ বাই বাই